নমস্কাৰ বন্ধুসকল, প্ৰীতি সৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৰমৰ দিনত সোনকালে সোৱাদ লগাকৈ বনাবলৈ পৰা এটা চিকেনৰ ৰেচিপি লৈ আহিছোঁ। কেঁচা আমৰ লগত বনোৱা মাংসৰ তৰকাৰী। গৰমৰ দিনত মছলা দিয়া মাংস খাবলৈ বৰ বেছি মন নাযায় নহয়নে? আৰু কিবা এখন টেঙা তৰকাৰী থাকিলে ভাতকেইটা বহুত ভালকৈ খাব পাৰি। তাতে আকৌ যদি বেছি সময়ো নালাগে তেতিয়াতো আৰু ভাল কথা, কাৰণ গৰমত গেছৰ ওচৰত ৰৈ থাকিবলৈ বৰ বেছি মন নাযায়। টেঙা আঞ্জা এখনেৰে গৰমত পেটটো ভাল কৰিও ৰাখে। তাতে গৰমৰ বতৰতহে আম লাগে, সেইকাৰণে আম যিমান পাৰি এই বতৰতে খোৱাৰহে কথা আৰু। কেঁচা আমৰে বনোৱা মাছৰ আঞ্জাখনৰ ভিডিঅ' দিছিলোঁ মই আগতে, চাইছে নাই বাৰু আপোনালোকে? যোনে যোনে নাই চোৱা মই ডেছক্ৰিপশ্যন বৰ্ডত লিংকটো দি দিম, আপোনালোকে চাব পাৰিব দেই। আৰু খুব সোৱাদ লগা হয় কেঁচা আমেৰে যদি মাছৰ আঞ্জা বনায়। আৰু আজি বনাম কেঁচা আমৰ লগত চিকেন। তেতিয়াহ'লে দেৰি নকৰি আহক ভিডিঅ'টোলৈ আগবাঢ়ো, নে কি কয়? এতিয়া মেংগো চিকেন গ্ৰেভি বনাবলৈ লৈছোঁ। এটা মেংগো বা এটা কেঁচা আম, আৰু এই কেঁচা আমটো 1 কেজি চিকেনৰ কাৰণে এটাই কেঁচা আম লাগিব। কেজিতকৈ কম চিকেন ল'লে, মানে আধা কেজি ল'লে, তেতিয়াহ'লে আমটো যদি বেছি টেঙা হয় কেঁচা আমটো, তেতিয়া আধা ফাল ল'ব, নহ'লে এটা ল'লেও হ'ব যদি বৰ বেছি টেঙা নহয়। এতিয়া কেঁচা আমৰ বাকলিবিলাক ভালদৰে চুচি ল'ম। এটাই লৈছোঁ কেঁচা আম, আৰু বাকলিখিনি ভালদৰে চুচি পেলাই গুচাই ল'ম। আৰু তাৰপিছত মই দুখৰকৈ কাটি ল'ম। যিহেতু মিক্সিত দিম, সৰু সৰুকৈ কাটিব লাগিব। এতিয়া আমটো গুটিটোৰ পৰা এনেকৈ কাটি লৈছোঁ। গোটেইখিনি উলিয়াই ল'ম গুটিৰ পৰা এনেকৈ কাটি। তাৰপিছত আকৌ এই ডাঙৰকৈ কাটি লোৱা অংশখিনি সৰু সৰু কৰি ল'ম, আৰু দুডোখৰমান ডাঙৰকৈ থৈ দিম, সজাবলৈ পিছত ইউজ কৰিব পাৰিম, হয়নে? এতিয়া এইখিনি ধুনীয়াকৈ কাটি লৈছোঁ। আমখিনি কটা হৈ গ'ল এতিয়া, আৰু এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ, কাৰণ কি ইয়াত মই মিক্সি জাৰত লৈ পেলাই পেষ্ট কৰিম, সেইকাৰণে। এতিয়া জাৰটো লৈছোঁ, মিক্সি জাৰত মই গোটেই আমখিনি ভৰাই লৈছোঁ। তাৰপিছত মই আমৰ লগত আৰু দিব লাগিব পিঁয়াজ। সেইকাৰণে এটা পিঁয়াজ বাকলি গুচাই মই অকণমান ডাঙৰকৈ কাটি লৈছোঁ, আৰু মিক্সি জাৰটোত দি দিছোঁ, আৰু লগতে দিছোঁ নহৰু কেইফুটামান, আদা এডোখৰ বাকলি গুচাই অকণমান সৰু সৰুকৈ কাটি মই ইয়াতে মিক্সি জাৰটোতে দি দিছোঁ। আৰু ইয়াতে দিম 2টা কেঁচা জলকীয়া। কেঁচা জলকীয়া 2টা, ওপৰৰ ঠাৰিডাল গুচাই কেঁচা জলকীয়া 2টা লৈছোঁ। আৰু ইয়াতে দিম অকণমান পুদিনা পাত দিলে গোন্ধটো বহুত ধুনীয়া আহে, সেইকাৰণে পুদিনা পাত অলপ দিম, আৰু কালাৰটোও ধুনীয়া হয়। এয়া অলপমান পুদিনা পাত ধুই পেলাই মই ইয়াতে লৈছোঁ, আৰু অকণমান পানী দিম যাতে ধুনীয়াকৈ পেষ্ট হৈ যায়, গ্ৰাইণ্ড কৰিলে লাগি নধৰে, সেইটো কাৰণে অকণমান পানী দিছোঁ। এতিয়া মই এইখিনি পেষ্ট বনাই আনিম। এতিয়া এটা বাতি লৈছোঁ, আৰু ইয়াতে মই 1 কেজি মাংস লৈছোঁ, আৰু এই মাংসখিনি প্ৰথমতে মই অলপমান নিমখ দি পেলাই 10 মিনিট সময় প্ৰথমতে মই মেৰিনেট কৰি থ'ম। এতিয়া ইয়াতে মই দিম 1 চামুচ নিমখ। এয়া 1 চামুচ নিমখ দিছোঁ, আৰু নিমখ দি মই 10 মিনিটমান সময় মই ভালকৈ মেৰিনেট কৰি থৈ ল'ম। এতিয়া 10 মিনিটৰ পিছত এই গ্ৰাইণ্ড কৰি অনা পেষ্টখিনি ইয়াতে দি দিছোঁ, গোটেইখিনি ইয়াতে ঢালি দিছোঁ।
এতিয়া এই পেষ্টখিনিয়েদি মাংসখিনি ধুনীয়াকৈ মেৰিনেট কৰি মই 1 আৱাৰ মান থৈ দিম 1 ঘণ্টা থলে খুব ধুনীয়াকৈ মাংসখিনি সফট হৈ যাব আৰু যদি খুব বেছি লৰলৰি হয় তেতিয়া 15 মিনিট মান থলে হ'ব মানে বনাবলৈ যোগাৰ কৰালৈকে প্ৰথমতে মাংসখিনি মেৰিনেট কৰি লৈ 15 মিনিট মান সময় থৈ ললেও হ'ব কিন্তু 1 ঘণ্টা মান থলে একদম মাংসৰ ভিতৰলৈকে আমৰ জুচিনেছটো সোমাই যায় খুব ভাল লাগে খাই পেলাই এতিয়া মই এয়া মেৰিনেট কৰা হৈ গ'ল মই 1 ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম কেঁচা আমৰ লগত মাংসৰ আঞ্জা এখন বনাবলৈ আৰু এটা পিঁয়াজ লৈছোঁ আৰু পিঁয়াজটো মিহি মিহিকৈ কাটি লৈছোঁ আৰু পিঁয়াজটো মিহি মিহিকৈ কাটি লোৱাৰ পিছত কেইফুটামান নহৰু গুচাই লৈছোঁ আৰু নহৰু কেইফুটাও মই এনেকৈ সৰু সৰুকৈ কাটিহে ল'ম পিচি ল'ব নালাগে এনেকৈ কাটি ল'লেই হ'ব এতিয়া নহৰু কেইফুটামানো লৈছোঁ আৰু সেই নহৰু কেইফুটাও মই এনেকৈ গোটেইখিনি মিহি মিহিকৈ কুটি লৈছোঁ এতিয়া এখন কেৰাহী মই গেছত পাতি লৈছোঁ আৰু গৰম হ'লত 2 টেবুল চামুচৰ জোখাৰে মই মিঠাতেল দিছোঁ যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে মই মিঠাতেল ইউজ কৰিছোঁ এয়া 2 টেবুল চামুচৰ জোখাৰে হ'ব আৰু এতিয়া এই তেলখিনি গৰম হ'বলৈ দিম তেল গৰম হ'লত এতিয়া অলপমান গোটা জিৰা ইয়াতে দি দিছোঁ আৰু জিৰাখিনি ফুটিলত সৰুকৈ কুটি লোৱা নহৰু দিছোঁ ইয়াতে আৰু অকণমান ৰঙচুৱা হ'বলৈ দিম এই নহৰুখিনি ৰঙচুৱা পৰিলে মই ইয়াতে কুটি থোৱা পিঁয়াজখিনিও দি দিম এতিয়া অলপমান ৰঙচুৱা পৰা যেন লাগিছে এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিম কুটি থোৱা পিঁয়াজখিনি ইয়াতে দি অলপ সময় আকৌ ৰঙচুৱা পৰালৈকে মই ভাজি থাকিম এতিয়া পিঁয়াজখিনি ৰঙচুৱা পৰিলত মই ইয়াতে দিছোঁ 1 চামুচ জিৰা গুড়ি আৰু 1 চামুচ ধনিয়া গুড়ি দিছোঁ আৰু জোখমতে অলপমান হালধি গুড়িও দিছোঁ আৰু দি এই মছলাখিনি মই অলপ সময় ভাজিম আৰু অলপ সময় ভজাৰ পিছত মই মাংসখিনি মেৰিনেট কৰি থৈছিলোঁ যিহেতু 1 ঘণ্টা হৈ গ'ল এতিয়া মই ইয়াতে মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম এতিয়া এইখিনি অকমান ভজা হ'ল আৰু ভজা হোৱাৰ পিছত এতিয়া মই ইয়াক মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াতে মই গোটেইখিনি দি দিছোঁ আৰু দি এতিয়া মই আৰু ভালদৰে লৰাইহে থাকিম আৰু বেলেগ একো কৰিবলগীয়া নাই গেছৰ ফ্লেমটো এতিয়া মই হাইতে থৈছোঁ আৰু হাই কৰিয়ে মই অলপ সময় ভাজিম আৰু এনেকৈ অলপ সময় ভজা পিছত মই গেছৰ ফ্লেমটো আকৌ মিডিয়াম কৰি ল'ম আৰু মিডিয়াম কৰি মই 10 মিনিট সময় ঢাকি থ'ম এয়া ভালদৰে এনেকৈ মই ভাজি আছোঁ গেছৰ ফ্লেমটো হাই কৰি থৈ কমেও মই 10 মিনিট মান গেছৰ ফ্লেমটো হাই কৰি থৈয়ে ভাজি আছোঁ এনেকৈ লৰাই লৰাই ভাজিব লাগিব কাৰণ কি তলত লাগিও যাব পাৰে সেইকাৰণে লৰাই থাকিব লাগিব আৰু লৰাই লৰাই মই 10 মিনিট মান সময় ভাজিলোঁ এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিম আৰু দি 10 মিনিট সময় মই ঢাকি ৰাখিম এতিয়া 10 মিনিট হৈ গ'ল 10 মিনিটৰ পিছত এয়া মই উদঙাবলৈ লৈছোঁ আৰু এনেকৈ মাংসখিনি কম জুইত ভাজি থাকিলে আচলতে খুব বেছি সফট হয় আৰু লাহে লাহে সিজিলে এনেও সব বস্তুৱে খাবলৈ ভাল আৰু এতিয়া মই ধুনীয়াকৈ ইলুটি খিলুটি কৰি লৰাই লৈছোঁ আৰু তলত যেহেতু লাগি যাব পাৰে সেইকাৰণে মাজে মাজে চাই থাকিব লাগে আচলতে আৰু মাংসখিনি কম জুইতে এনেকৈ মই ভাজিছোঁ এতিয়া অলপমান লৰাই মই আকৌ 5 মিনিট মান সময় মই আকৌ ঢাকি ৰাখিম আৰু এয়া 5 মিনিটৰ পিছত মই উদঙাই দেখাইছোঁ চব
ধুনীয়াকৈ এই যিটো পেষ্টেদি মেৰিনেট কৰি থৈছিলোঁ মাংস মানে কেঁচা আমৰ পেষ্টেদি তাৰ পৰা এয়া পানী ওলাইছে আৰু মাংসয়ো পানী এৰিছে এয়া একদম ধুনীয়াকৈ গ্ৰেভি হৈ গৈছে চাওক মই অকণমানো পানী ইয়াত দিয়াই নাই এতিয়াও তথাপিও ধুনীয়াকৈ মাংসৰ গ্ৰেভি হৈ গৈছে এতিয়া মই অকণমান লৰাই লৈছোঁ আৰু লৰাই বাতিটোত লাগি আছিলে নহয় অলপমান পেষ্ট মেৰিনেট কৰি থোৱা বাতিটোত তাতে অকণমান পানী দি মই বাতিটো খালি ইয়াতে পানীখিনি দি দিছোঁ আৰু দি এতিয়া অলপ সময় আকৌ উতলিবলৈ দিম আৰু অকণমান সময় 5 মিনিট আকৌ মই ঢাকি ৰাখিম যাতে ধুনীয়াকৈ মাংসখিনি সফট হৈ যায় আৰু কেঁচা আমৰ যিটো টেষ্ট সেইটো মাংসৰ ভিতৰলৈ সোমাই যায় এতিয়া 5 মিনিট সময় মই ঢাকি ৰাখিলোঁ আৰু এয়া 5 মিনিটৰ পিছত দেখুৱাইছোঁ মাংস অলমোষ্ট হৈ গৈছে আমাৰ এয়া চাওক অকণমান গ্ৰেভিটো ডাঠ হৈছে আৰু ধুনীয়াকৈ মাংস সিজিছে এয়া চাওক মই দেখুৱাইছোঁ আৰু এতিয়া মই ইয়াতে এটা বস্তু দিম কি বস্তু জানেনে এনেও কেঁচা আমৰ লগত চাট মছলা বা ক'লা নিমখ খাই খুব ভাল লাগে আৰু সেইকাৰণে মই ইয়াতে নিমখটো যিহেতু আমি মেৰিনেট কৰোঁতে দিছোঁৱেই সেইকাৰণে মই বেলেগকৈ আৰু নিমখ দিয়া নাই যদি দৰকাৰ হয় আপোনালোকৰ নিমখটো কম হয় তেতিয়া দিব পাৰে কিন্তু এতিয়া মই ইয়াতে চাট মছলা দিছোঁ আধা চামুচমান চাট মছলা ইয়াতে মই দিছোঁ আৰু ভালদৰে এতিয়া গোটেইখিনি মিহলাই ল'ম চাট মছলাটোৱে যিটো কেঁচা আমৰ টেষ্ট সেইটো আৰু বেছি আনি দিয়ে বিৰাট ভাল লাগে খাই পেলাই তাৰ গোন্ধটোৱে হওক বা টেষ্টটোৱে হওক খুব বেছি ধুনীয়া হয় এতিয়া মই ধুনীয়াকৈ মিহলাই লৈছোঁ আৰু 1 মিনিটমান সময় মই ঢাকি ৰাখিম যাতে ধুনীয়াকৈ গোটেইখিনি মিক্স হৈ যায় আৰু টেষ্টটো ভাল হয় এতিয়া এনেকৈ লৰাই লৈছোঁ আৰু লৰাই লৈ মই 1 মিনিটমান সময় ঢাকি ৰাখিম আৰু এতিয়া 1 মিনিটৰ পিছত এয়া আমাৰ মাংস ৰেডি হৈ গ'ল কিমান বেছি ধুনীয়া কালাৰ আহিছে চাওকচোন এতিয়া ইয়াতে ওপৰত ধনিয়া কাটি দিব পাৰে আৰু নিদিলেও টেষ্ট খুব ধুনীয়া হয় খাবলৈ এনেদৰে বনাই খাই চাবচোন এতিয়া মই এয়া লৰাই লৈছোঁ লৰাই লৈ আৰু গেছৰ ফ্লেমটো বন্ধ কৰি দিম তাৰপিছত মই এটা পাত্ৰলৈ উলিয়াই ল'ম এয়া চাওক মই গেছৰ ফ্লেমটো এতিয়া বন্ধ কৰি দিলোঁ আৰু এতিয়া চাওক মই কালাৰটো দেখাইছোঁ আপোনালোকক কি ধুনীয়া এটা কালাৰ আৰু গৰমৰ দিনত এনেকৈ টেঙাৰে মানে যিকোনো টেঙা আঞ্জা খাই খুব বেছি ভাল লাগে আৰু যদি মাংস টেঙা দি বনাব পাৰি তেতিয়াতো আৰু কথাই নাই তাতে কেঁচা আমেদি বনাইছোঁ বিৰাট বেছি টেষ্টি হয় এবাৰ বনাই খাই চাব আৰু ভাল পালে কমেণ্ট এটা কৰি জনাব আৰু যদি ভাল পাইছে তেতিয়াহ'লে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এয়া মই ওপৰৰ পৰা দেখাইছোঁ চাওকচোন মাংস ইমান ধুনীয়া হৈছে আৰু বেছি মই গ্ৰেভি জুলীয়াও কৰা নাই ধুনীয়া এটা গ্ৰেভি হৈছে ভাতৰ লগত সানি সানি খাব পৰাকৈ আপোনালোকে মন কৰিলে ইয়াতকৈ অকণমান বেছি জুলীয়া কৰিব পাৰে আৰু এনেকৈ খাই বেছি ভাল লাগে ভাতৰ লগত ধুনীয়াকৈ সানি সানি খাব পাৰি এয়া মই ওপৰৰ পৰা দেখাইছোঁ আৰু যদি ভাল পালে ভিডিঅ'টো চাই লাইক এটা কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুন দৰ্শকে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই আৰু মই কৈছিলোঁ যে কেঁচা আমৰ লগত মাছৰ আঞ্জা বনাইছিলোঁ বুলি তাৰ ৰেচিপিটো মই তলত ডেছক্ৰিপশ্যন বৰ্ডত লিংকটো দি দিছোঁ আপোনালোকে চাব পাৰিব আৰু এয়া আজি আমাৰ কেঁচা আমৰ লগত বনোৱা মাংস ৰেডি হৈ গ'ল মেংগো চিকেন বুলি ক'ব পাৰি আৰু মেংগো চিকেন গ্ৰেভি এয়া ৰেডি হৈ গ'ল এতিয়া আৰু ধুনীয়াকৈ এয়া বাৰীত হৈছে আমাৰ ধনিয়া পাত ছিঙি আনিছোঁ আৰু লগতে জলকীয়া ওচৰতে হৈছে জলকীয়া গছ এজোপা তাৰ পৰা কেঁচা জলকীয়া একদম অৰ্গেনিক কেঁচা জলকীয়া ধনিয়া পাত ছিঙি আনি মই ওপৰত প্লেটিং কৰিম এয়া চাওক মোৰ জলকীয়া গছত ধুনীয়া ধুনীয়া জলকীয়া লাগিছে ছিঙি লৈছোঁ আৰু বলক এতিয়া আমি প্লেটিং কৰোঁগৈ এটা ধুনীয়া পাত্ৰ লৈ লৈছোঁ আৰু তাতে এতিয়া মই এয়া কেঁচা আমেদি ৰন্ধা মাংসখিনি মই ধুনীয়াকৈ ইয়াতে প্লেটিং কৰিছোঁ আৰু এয়া যে গৰমৰ দিনত যেতিয়া খুব বেছি ৰ'দ দি থাকে খাই যে ইমান ভাল লাগে ভাতৰ লগত আৰু বেলেগ একো বস্তু দৰকাৰেই নাই
অকণমান যদি পাতলা দাইল অকণমান থাকে মচুৰ দাইল বা যিকোনো দাইল আৰু এয়া মাংস ক'বই নালাগে আৰু দাইল নাথাকিলেও এয়া মাংসই দি ভাতকণ সানি খাব পাৰি কি যে ভাল লাগে খাই পেলাই আপোনালোকেও বনাই খাই চাবচোন আমৰ বতৰ যিহেতু শেষেই হ'বলৈ হ'ল কেঁচা আম পায় যদি বনাই খাই চাব দেই আৰু ধুনীয়াকৈ প্লেটাৰখন সজাই দিছোঁ এয়া চাওক ঘৰৰ পুদিনা ঘৰৰ জলকীয়া লগতে আকৌ ঘৰতে লগা কেঁচা আম মই দুপিচ বেলেগকৈ কাটি ৰাখিছিলোঁ আৰু এতিয়া গোটেইখিনি দি এই প্লেটাৰখন ধুনীয়াকৈ সজাই দিছোঁ আৰু এয়া আজি আমাৰ দুপৰীয়া সাজৰ আঞ্জা কেঁচা আমেদি বনোৱা মাংসৰ আঞ্জাখন পৰিৱেশনৰ কাৰণে ৰেডি হৈ গ'ল ভাল লাগিলে যদি বন্ধুসকল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই আজি দুপৰীয়া আহাৰৰ থালিখনো আপোনালোকক দেখুৱাইছোঁ এয়া লৈছোঁ ভাত লগতে আজি ৰন্ধা মাংসৰ তৰকাৰীখন আৰু লগতে লৈছোঁ মচুৰ দাইল পাতলকৈ বনোৱা আৰু লৈছোঁ ভেন্দি ভাজি ভেন্দি আলু শুকানকৈ ভাজিছিলোঁ আৰু চাটনি এটাটো ল'বই লাগিব চাটনি লৈছোঁ আম আৰু পুদিনা লগত জলকীয়া দি বনোৱা আমৰ চাটনি আৰু লৈছোঁ জলকীয়া এটা আৰু নেমু টেঙা এডোখৰ এয়াই হৈছে আজি আমাৰ দুপৰীয়াৰ বিশেষ ঠিক আছে বন্ধুসকল আজিলৈ তেতিয়াহ'লে এই আহাৰৰ থালিখন দেখাই আপোনালোকৰ পৰা বিদায় লৈছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ দেই